সকল সমস্ত লোকের শ্রদ্ধায় সেবা জানাই সেই গৃহমাষ্টৰ কৰ্মভাগী সাফল্য মন্দিৰ দেখক বিদেহাধীন পৰমাত্মা ঠাই প্ৰমাণকে শ্ৰীকৃষ্ণ বসুন্ধতা কৃষ্ণ মই যাওঁ বৈকুণ্ঠলৈ তুমি না কান্দিবা তুমি না কান্দিবা বিচাৰিলে তুমি মোক হৃদয়তে পাবা বিচাৰিলে তুমি মোক হৃদয়তে পাবা মই যাওঁ বৈকুণ্ঠলৈ তুমি না কান্দিবা তুমি বিচাৰিলে তুমি মোক হৃদয়তে পাবা হে ৰাম ৰাম পিতবস্তে মুখমন্ত্ৰী প্ৰভু নাৰায়ণ হে ৰাম ৰাম স্নেহে ধৰি উদ্ধৱ মই যাওঁ বৈকুণ্ঠত তুমি নাকান্দিবা বিচাৰিলে তুমি মোক হৃদয়তে প্ৰভুসকল আইমাতৃসকল আপোনাসকলে জানেই জন্ম হ'লে সংসাৰখনত মৃত্যু হ'ব লাগে আৰু সৃষ্টি হ'লে ধ্বংস হ'ব এই পৃথিৱীলৈ অহাৰ ব্যৱস্থাটো হ'ল জীৱবিলাকৰ জন্ম নহ'লে কোনো পৃথিৱীলৈ আহিব নোৱাৰে আৰু মৃত্যু হ'ব লাগিব অৰ্থাৎ মৰিলেহে পৃথিৱীৰ পৰা যাব পাৰিব শ্ৰীকৃষ্ণই পৃথিৱীৰ পৰা প্ৰস্থান কৰিছে বৈকুণ্ঠ পয়ান গ্ৰহণ কৰিছে কৃষ্ণ বৈকুণ্ঠলৈ যাব উদ্ধৱে কোনো প্ৰকাৰে মানি নলয় উদ্ধৱকো বৈকুণ্ঠলৈ যাব আৰু আপোনালোকে জানে শ্ৰীকৃষ্ণক বাৰে বাৰে উদ্ধৱে কৈছে প্ৰভু তুমি বৈকুণ্ঠলৈ যাওঁতে মোকো লৈ যাবা কিন্তু ভগৱানে কৈছে মই তোমাক নিব নোৱাৰোঁ আৰু মই বৈকুণ্ঠলৈ যোৱাৰ পিছত পৃথিৱীত কি হ'ব তুমি জানানে উদ্ধৱে কৈছে একো নাজানো মই আপোনালোকে জানে শ্ৰীমদ ভাগৱতৰ একাদশ স্কন্ধত কোৱা হৈছে বোলে পিতবস্তে মুখমচি প্ৰভু নাৰায়ণ স্নেহে ধৰি উদ্ধৱক
নুপুলিলা বচন মই গ'লে লোকতে মিলিবে বিভংগ এই যে উঠৰ আপুনি মানুহবিলাক যে দেখিছা মই যিদিনা বৈকুণ্ঠলৈ গুচি যাম মানুহৰ মাজত সেইদিনাখনৰ পৰা অমংগল দেখা দিব আৰু মই ক'ত থাকোঁ উদ্ধৱে কৈছে প্ৰভু আপুনি দ্বাৰকাত থাকে দ্বাৰকাৰ কি হ'ব উদ্ধৱে কৈছে তাকো মই একো নাজানো প্ৰভু বোলে দ্বাৰকা নগৰ সাগৰত যাইল সেইদিনাখনি বা দ্বাৰকা নগৰখন পানীত ডুব যাব সাগৰত লীন যাব আৰু কি হ'ব জানানে উদ্ধৱে কৈছে মই একো নাজানো পৃথিৱীত দুৰ্জনকলি গুচিব আছা সেই অধৰ্মত প্ৰীতি কলিৰ প্ৰজা যে কলিযুগত কলিয়ে সন্ত্ৰাস সৃষ্টি কৰিব মানুহৰ মাজত পৃথিৱীত দুৰ্জনকলি গুচিব আছাই সেই অধৰ্মত প্ৰীতি কলিৰ প্ৰজা যে মানুহবিলাকে অধৰ্মী কৰ্ম কৰিবলৈ সক্ষম হ'ব আপোনালোকে জানে শ্ৰীকৃষ্ণই যেতিয়া সিদ্ধান্ত ল'লে উদ্ধৱে কি কৰিছে কৃষ্ণৰ চৰণে ধৰি উদ্ধৱে কান্দিলে হে ভকতৰ কি হ'ব বিলাস তুমি নাথাকিলে স্বামী নিগমে মৰিলো ও কলি পাপে খেদি খেদি ও কলি পাপে খেদি খেদি নাযাবা আমাক এৰি মোৰ প্ৰভুদেৱ